মোৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু শ্ৰদ্ধাৰ অভিভাৱকসকলক যে ছাত্ৰ-ছাত্ৰীসকলে যি কাম কৰিব লাগে বুলি সকলোৱে ভাবিছে সেই কাম কিয় কৰিব লাগে সেই কিয়ৰ পৰা আমি নেক্সট পৰ্যায়লৈ গৈ আছোঁ নেক্সট স্লাইডলৈ মই গৈছোঁ নৰ্মেলি কি কাম কৰিব লাগে এইটো উত্তৰ সকলোৱে দিছেনে ভাল মানুহ এজন হ'বলৈ নিজৰ বাবে আৰু দেশৰ বাবে কিবা এটা ভাল কাম কৰিবৰ কাৰণে নিজৰ ভালৰ কাৰণে কনচেপ্টবোৰ কিন্তু ক্লিয়াৰ হোৱা নাই মই এতিয়া ক্লিয়াৰ আনচাৰটো পোৱা নাই ভালৰ কাৰণে কিয় অকল ভাল হ'লে মোৰ জীৱন চলিবনে হা একদম নিজৰ ফিউচাৰটো ভাল হ'বৰ বাবে আচ্ছা নিজৰ ফিউচাৰটো মই কেনেকৈ ভাল কৰিম কি কাম কৰিলে মোৰ ফিউচাৰটো ভাল হ'ব আমি কিয় এই কাম কৰিব লাগে যি কাম কৰিব লাগে বুলি আমি সকলোৱে কৈ আছোঁ ছাত্ৰ-ছাত্ৰীসকলে কিয় এই কাম কৰিব যি কাম কৰিব লাগে বুলি আমি সকলোৱে অভিভাৱকসকলে কৈ আছোঁ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী কৈ আছে সমাজ ব্যৱস্থাই কৈ আছে কিয় just want to live a life I don't regret living আচ্ছা জীয়াই থাকিব লাগে কাৰণে আমি এইবোৰ কাম কৰিব লাগে এতিয়া মই উত্তৰটো পোৱা নাই উত্তৰটো এতিয়া মই পোৱা নাই এতিয়া মই ভাবিছোঁ আৰু কোনোবাই যদি উত্তৰটো দিয়ে মই ভাল পাম কিহৰ কাৰণে সাকসেছৰ কাৰণে সাকসেছ কিহৰ কাৰণে কেনেকৈ সাকসেছ হ'ব সাকসেছ হৈ পেলাই কি হ'ব সাকসেছৰ পিছত কি সাকসেছৰ ডেফিনেশ্যনটো কি ৰাইট এই কথাখিনি আমি জানাটো দৰকাৰ সাকসেছ মানে আমি কোনটো এংগলৰ পৰা সাকসেছ বুলি কৈছোঁ ছাত্ৰ-ছাত্ৰী হিচাপে সাকসেছ বুলি ক'লে আমি কোনটো কথা বুজি পাম ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত সহায় হ'ব ভৱিষ্যতত কি সহায় হ'ব কেনেকৈ হ'ব ফিউচাৰটো বেটাৰ হ'ব কাৰণে ফিউচাৰত বেটাৰ কি হ'ব কেনেকুৱা কথা আমি একজেক্টলি ক'ব বিচাৰিছোঁ বেটাৰ মানে কোনটো চেণ্টাৰ আমি বেটাৰৰ কথাটো ক'ব বিচাৰিছোঁ টু বি ছাকচেছ ইন লাইফ এণ্ড টু বি ৱেল ছেটেল কেনেকৈ হ'ম আমি একদম স্পেচিফিক হ'ব লাগিব ছেটেলটো কেনেকৈ হ'ম ছাকচেছ জীৱনত সফল বুলি ক'লে মই সেয়ে কৈ আছোঁ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব পাৰি বিভিন্ন ধৰণৰ পন্থা কেনেকৈ আমি ছাকচেছৰ কথা কৈ আছোঁ পঢ়া শুনা কৰি ভৱিষ্যত দেশৰ সুনাম হ'ব নিজৰ কি হ'ব ভেৰি গুড উত্তৰ দিছে মই আপোনালোকক কংগ্ৰেচুলেট কৰিছোঁ মেনি থেংকছ এণ্ড কংগ্ৰেচুলেশ্যন টু দ'জ পিপল হু হেভ বিন এক্টিভলি পাৰ্টিচিপেটিং ইন দিছ ছেশ্যন টিল নাও এতিয়ালৈকে যিসকল ছাত্ৰ-ছাত্ৰী অভিভাৱকে অংশগ্ৰহণ কৰিছে এক্টিভলি পাৰ্টিচিপেশ্যন কৰিছে মই আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আপোনালোকে মোক উত্তৰ দি থাকক তেতিয়াহ'লে আমি আলোচনাটো আমাৰ আৰু গতি লাভ কৰিম যে আমি এতিয়া কৈ আছোঁ যে পঢ়া শুনা কৰি ভৱিষ্যতত দেশৰ সুনাম কৰিব লাগিব যে একজেক্টলি মই ক'ব বিচাৰিছোঁ কেনেকৈ আমি দেশৰ সুনাম কৰিম কিয় ৱাই এতিয়া মই সেইকাৰণে আকৌ এটা প্ৰশ্ন সুধিম এই প্ৰশ্নটো সুধিলে আপোনালোকৰ উত্তৰটো হয়তো আৰু ক্লিয়াৰ হ'ব আপোনালোকৰ উত্তৰটো মনলৈ আহি যাব এই যে কামটো আমি কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব লাগে ছাত্ৰানাং অধ্যয়নং তপ Success in life is enjoying life in the way you want to. Enjoy কৰিব লাগিব তাৰ কাৰণেতো নিজৰ কিবা এটা থাকিব লাগিব ন কেনেকৈ এনজয় কৰিম মই ৰিচোৰ্চটো নিজৰ থাকিব লাগিব ন হাও আমি যিবোৰ ড্ৰিম কৰি আছোঁ সেইটো যাতে কিন্তু স্পেচিফিক ড্ৰিমটো কি ড্ৰিম কি হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে মানুহেতো উদাসীন জীৱন কটায়ো সেইটো এটা ড্ৰিম হ'ব পাৰে কাৰোবাৰ কাৰণে কোনোবাই গাড়ী মটৰ চাইকেল ঘৰ মাটি বাৰী কৰিও এটা সপোন যে কোনটো কথা আমি একজেক্টলি কৈ আছোঁ ছাত্ৰ-ছাত্ৰীসকলে এই কথাখিনি কেতিয়া আমি আহি আছোঁ অলপ ধৈৰ্য ধৰিলে আহি আছোঁ এতিয়া মই প্ৰশ্নটো সুধিছোঁ এই যে কামটো আমি কৰি আছোঁ ছাত্ৰানাং অধ্যয়নং তপ বুলি যে মই কথাষাৰ ক'লোঁ ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লাগিব সেই কথাটো যে আমি কৈ আছোঁ সেই কথাটোৰ অন্তৰালত ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লাগিব বুলি আমি কৈ আছোঁ পঢ়া শুনাই কৰিব লাগিব বুলি কৈ আছোঁ কিন্তু কিহৰ কাৰণে কৰিব সেই প্ৰশ্নটোৰ উত্তৰ এতিয়ালৈকে আমি ক্লিয়াৰ হোৱা নাই বহুতে উত্তৰ দিছে আমি ভাল পাইছোঁ মানসিক শান্তিৰ কাৰণে অকল মানসিক শান্তিৰ কাৰণে আমি পঢ়া শুনা কৰিম নেকি নে তাৰ লগত আৰু কিবা কিবি জড়িত হৈ আছে ৰাইট ভেৰি গুড আপোনালোকে উত্তৰ দিয়াৰ কাৰণে মই খুব ভাল পাইছোঁ একাগ্ৰতাৰে পঢ়া শুনা কৰি নিজৰ লগত দেশৰ নাম ভেৰি গুড তাৰ পঢ়া শুনা কৰিলে কি হ'ব সেইটো আমি জানিব লাগিব এই যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব সেইকাৰণে মই কৈছোঁ কিহৰ কাৰণে পঢ়িব প্ৰথম কথা আমি অভিভাৱক হিচাপে আমি তেখেতলোকক প্ৰেছাৰাইজ কৰিছোঁ কাৰণে তেওঁলোকে পঢ়িব নে আমি সেইটো এটা ফ'ৰ্চ প্ৰদান কৰি আছোঁ ছিষ্টেমে জোৰ দিছে স্কুলে জোৰ দিছে তই পঢ়িব লাগিব ভাল ৰিজাল্ট কৰিব লাগিব সেইকাৰণে পঢ়িব লাগিব নে students are prepared for success in their personal civic and professional lives and that they embody the values and behavior that makes their institution distinct and very good আৰু মই অলপ ক্লিয়াৰ বিচাৰিম একদম চিম্পল ক্ৰিস্প আনচাৰ লাগিব চিম্পল এণ্ড ক্ৰিস্প লাগিব মোক ক্ৰিস্প মানে শ্বৰ্ট এণ্ড চিম্পল একদম ক্লিয়াৰ শ্বৰ্ট এণ্ড চিম্পল এতিয়া আমি আহোঁ এই ৱাই এই প্ৰশ্নটো যে মই কৈ আছোঁ সেই ৱাই আমি জানিবলৈ চেষ্টা কৰিম আমাৰ যিসকল ইয়াত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে উত্তৰ দিছে মই তেখেতলোকক সেইকাৰণে ভাল পাইছোঁ যে তেওঁলোকে অংশগ্ৰহণ কৰি পেলাই এটলিষ্ট এই অনুষ্ঠানটো আৰু সজীৱ কৰি তুলিছে
আমি এই ৱাইৰ উত্তৰ এতিয়া 5টা ৱাই এটলিষ্ট এতিয়া মই 5টা কিয়ৰ উত্তৰ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিটো হয়তো ছাত্ৰ ছাত্ৰীসকলে এতিয়া হয়তো ভাবিব তেওঁলোকৰ লগতো এই চিন্তাধাৰাটো মিল আছে 5টা কিয় আমি এই কামটো কৰিব লাগে যিটো কাম আমি কৰিব লাগে why we should do these things which we should do what we should do এই 5টা why মই এটা প্ৰশ্ন বিচাৰিম উত্তৰ মই এটা নিজে শ্বেয়াৰ কৰিম আচ্ছা এতিয়া মোৰ এই কথাখিনিত সকলোৱে উত্তৰ দিলে সেই উত্তৰটোতে মোৰ কোৱা কথাখিনি মিল ওলাই পৰিব প্ৰথম কথাটো হ'ল জ্ঞান অৰ্জনৰ কাৰণে আমি যে এই কামবোৰ কৰিব লাগে প্ৰথম কামটো হৈছে জ্ঞান অৰ্জনৰ কাৰণে ৰাইট এটোটো শুদ্ধ তোমালোকে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকল আপোনালোকে এটো এগ্ৰি কৰিব যে আমি জ্ঞান অৰ্জনৰ কাৰণে এই কামটো কৰিব লাগে যিটো কাম আমি কৰিব লাগে বুলি সকলোৱে কয় তাৰমানে আমি পঢ়া শুনা স্কুল কলেজ ইউনিভাৰ্চিটি সেইকাৰণে যাব লাগে ডক্টৰ পঢ়িবলৈ গলেও ডক্টৰ হোৱাটো এটা টাইটেল এটা প্ৰসেস কিন্তু ডক্টৰ মানে কি হেতু পঢ়া শুনা কৰিলে ডক্টৰী বিদ্যাটো আহৰণ কৰিব লাগিব যে এজন ৰোগীক নিৰোগী কৰিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কাৰ্যপন্থা ল'ব লাগিব তাৰ জ্ঞানটো অৰ্জন কৰিব লাগিব সিম্পল কথা সেইকাৰণে কৈছো ফাৰ্স্ট এণ্ড ফৰমষ্ট থিং ইজ দ্যাট যদি আপোনালোকে এগ্ৰি হয় তেতিয়ালে ইয়েস কমেন্ট কৰি দিব যে জ্ঞান অৰ্জনৰ কাৰণে আমি এই কাম কৰিব লাগে ইয়েস ৰাইট Number 2 মই উত্তৰখিনি এতিয়া দি আছো আপোনালোকে আপোনালোকৰ কথাখিনি কোৱা যিখিনি কথা আছে সেই শেয়াৰ কৰিব জাস্ট yes or no build a career আমাৰ নিজৰ কেৰিয়াৰটো গঢ়িবৰ কাৰণে নিজৰ এটা জীৱনৰ যেটো লক্ষ্য উদ্দেশ্য আছে হেতু যাতে আমি সংস্থাপিত কৰিব পাৰো আমি টু বিল্ড আৱাৰ কেৰিয়াৰ এতিয়া হেকাৰণে মন দি শুনিব আৰু কোনোবাই যদি ইচ্ছা কৰে লিখি ৰাখিব পাৰে যে ফাৰ্স্ট পইণ্টটো মই কলো টু গেইন নলেজ জ্ঞান অৰ্জনৰ কাৰণে এজন ইঞ্জিনিয়াৰো হেকাৰণে কিতাপ পঢ়ে এজন ডক্টৰেও হেকাৰণে কিতাপ পঢ়ে এৰোনটিক্যাল ইঞ্জিনিয়াৰো হেকাৰণে পঢ়ে এয়াৰ হোষ্টেছো হেকাৰণে পঢ়ে যে পাইলটো হেকাৰণে পঢ়ে যে সকলোৰে কিন্তু কমন যেটো কনসেপ্টটো হৈছে জ্ঞান অৰ্জন ফাৰ্স্ট এণ্ড ফৰমষ্ট থিং ইজ নলেজ গেইন কৰিবৰ কাৰণে আৰু সেকেন্ডটো হৈছে নিজৰ কেৰিয়াৰটো গঢ়িবৰ কাৰণে থাৰ্ড যেটো ইন্টাৰেষ্টিং এটো সকলোৱে ভাল পাব এটো সকলোৱে শুনি মজা পাব ইয়েস কম নে নকম যদি কম ক'ব লাগে তেতিয়ালে জাস্ট ইয়েস why টাইপ কৰি why মই যদি উত্তৰ দিব লাগে 3 নম্বৰ পইণ্টছটো যি কাৰণে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব লাগে বুলি আপোনালোকে ভাবে তাৰ মই এটালৈকে দুটা পইণ্ট কলো প্ৰথমটো জ্ঞান অৰ্জন দ্বিতীয়টো কেৰিয়াৰ গঢ়িবৰ কাৰণে আৰু তৃতীয়টো হৈছে এটো আমি সেকেন্ড ফেজত গৈ আছো 5 কদমৰ সেকেন্ড 5 points that আমি ডিসকাস কৰি আছো প্ৰথম পাঁচটা প্ৰশ্ন মই ছাত্ৰ ছাত্ৰীসকলক সুধিলো এতিয়া আমি ডিসকাস কৰি আছো সেকেন্ড যেটো ফেজ হল why মানে কিয় হে কিয় পাঁচটাৰ মই এটা পইণ্ট এতিয়া আলোচনা কৰি আছো লাগে yes or no yes সকলোকে লাগে number 3 to get a job yes or no চাকৰি এটা লাগে সকলোকে চাকৰি এটা লাগে পঢ়া শুনা কৰি আছো ৰাইট এন্ড অফ দা ডে কিন্তু চাকৰি এটা লাগে অপ্ৰিয় হলেও সত্য কথা হেতু কোনো নুই কৰিব নোৱাৰে সকলোৱে মনত এটা চাকৰিৰ কথা কিন্তু মনত পুহি আছে মই কৈছো 100% ছাত্ৰ ছাত্ৰীয়ে নাভাবিব পাৰে কিন্তু 90% ছাত্ৰ ছাত্ৰীয়ে কিন্তু চাকৰি এটা আশা কৰিয়ে পঢ়া শুনা কৰি আছে আৰু যিসকলে এতিয়ালৈকে তিনটা কথা এতিয়ালৈকে এগ্ৰি হোৱা নাই তেতিয়ালে নো লিখিব পাৰে যে জ্ঞান অৰ্জনৰ কাৰণে আমি কিতাপ নপঢ়ো জ্ঞান অৰ্জনৰ কাৰণে আমি পঢ়া শুনা নকৰো দ্বিতীয়টো কেৰিয়াৰ গঢ়িবৰ কাৰণে আমি যদি পঢ়া শুনা নকৰো বুলি যদি ভাবে তেতিয়ালে আপোনালোকে একসেপ্ট কৰিব পাৰে কোনো কথা নাই কিন্তু মই কৈছো যদি একসেপ্ট কৰি ইয়েস টো আপোনালোকে দিয়ে আছে আৰু 3 নম্বৰ কথাটো হ'ল এটা চাকৰি পাবৰ কাৰণে বহুতে কৈ আছে যে আপুনি যিমানে নকক কিয় অকল পঢ়াটো এক্সামটো কেলে দিব লাগে এক্সামটো দিব লাগেতো হেতু এটা জাস্ট এটা আমাক নিজক টেস্ট কৰাৰ সিস্টেম যেটো সিস্টেমৰ জৰিয়তে আমি নম্বৰ পাম তাৰ পিছত আমি হেখিনি কথা মোক কম ইয়েস আহি আছো আমি তালৈকে যাম যে পঢ়াটো পৰীক্ষা দিবই লাগিব পৰীক্ষা নহলে নিৰূপণ কেনেকৈ হ'ব মই কিমান মোৰ নলেজ আছে মোৰ নলেজ থকাটো আৰু নথকাটো মোৰ জ্ঞান থকা নথকাটো নিৰূপণ কৰিবলৈ এটা পৰীক্ষা ব্যৱস্থা লাগিব সেইকাৰণে পৰীক্ষা হলে আমি ভাল পাব লাগে পৰীক্ষা হোৱাটো কোনো বেয়া কথা নহয় গতে এইকেইটা কথা চলি থাকে যেটো একচুৱেল আসল কথা পৰীক্ষাৰ কাৰণে পঢ়ে একদম এতিয়া পৰীক্ষা কেন্দ্ৰিক হৈছে এটো সঁচা কথা মই একদম সহমত প্ৰকাশ কৰিছো এই কথাটো যে আমি পঢ়া শুনা পৰীক্ষাৰ কাৰণে পঢ়ো কিন্তু পঢ়া শুনা লগতে অকল পৰীক্ষাৰ কাৰণে পঢ়িলে আনন্দটো আমি লভিব নোৱাৰিম আৰু যদি হে কাৰণে আমি আজি তাৰিখত পঢ়িছো যদি আমাৰ কনসেন্ট্ৰেচনটো ব্ৰেক হৈছে আমাৰ লক্ষ্য ভ্ৰষ্ট হৈছে নাম্বাৰ 4 এস্টাবলিশ নিজক সংস্থাপন কৰিবৰ কাৰণে নিজক সংস্থাপিত কৰিব লাগিব পৰীক্ষা দিয়কে নিদিয়কে যে ন পঢ়া শুনা স্কুল কলেজ যাব লাগে আমি সকলো এটো উপলব্ধি কৰো বুজি পাওঁ আৰু হে কাৰণে কৈছো
এষ্টাব্লিছ চেল্ফ, নিজক সংস্থাপন আমি কৰিব লাগিব। নিজক সংস্থাপন কৰিবৰ কাৰণে আমি এইটো এটা পদ্ধতি, মই কৈছোঁ পঢ়া শুনাটো এটা পদ্ধতি নিজক সংস্থাপন কৰিবৰ কাৰণে। আৰু এণ্ড অফ দ্য ডে মোৰ 5 নম্বৰ পইণ্টটো হৈছে নিজক জীৱনত, এই গোটেই জীৱনত এজন সফল ব্যক্তি হিচাপে নিজক সংস্থাপিত কৰিবৰ কাৰণে, নিজক সফল ব্যক্তি হিচাপে নিজক সংস্থাপন কৰিবৰ কাৰণেই আমি এণ্ড অফ দ্য ডে এই কামটো কৰিব লাগে। পঢ়া শুনা আমি কিয় কৰিব লাগে, এতিয়া আমি এটলিষ্ট মই 5টা টপিক দিছোঁ, হয়তো আৰু বহুত কাৰণ থাকিব পাৰে, হয়তো যেনেকৈ মোৰ ভিউৱাৰ্ছে উত্তৰ দি আছে যে মই কৈ আছোঁ যে আৰু বহুত পইণ্টছ থাকিব পাৰে, তাৰে আমি জাষ্ট 5টা পইণ্ট ডিছকাছ কৰিছোঁ এই মুহূৰ্তত। আৰু যদি ছাত্ৰ ছাত্ৰীসকলৰ এই কথাখিনি হয়তো সহমত আছে, যদি ৰেজনেট কৰে, তেওঁলোক ছাত্ৰ ছাত্ৰীয়ে য়েছ ৱাই টাইপ কৰিব পাৰে। চাকৰি লাগে TVH, কাৰণ ইয়াত অপৰচুনিটিজ বহুত কম আছে, বেলেগ উন্নত দেশবোৰৰ লগত কম্পেয়াৰ কৰিলে কম্পিটিশ্যন বহুত বেছি, ষ্ট্ৰেছ হয় মোৰ সেইটো কাৰণে। আচ্ছা, ভেৰি গুড চেৰি য়ং, তোমাৰ এই কথাটো মই উত্তৰ দিম, বিকজ এতিয়া মোৰ কথাটো হৈছে কম্পিটিশ্যন বুলি মই একচুৱেলি নকওঁ, আজিৰ যুগটো কম্পিটিশ্যন বুলি মই নকওঁ, ইটছ এন অপৰচুনিটি, ইটছ এন এৰা অফ অপৰচুনিটি। নিজক কিন্তু তাৰ কাৰণে যোগ্য কৰি তুলিব লাগিব। নিজক যেনেকৈ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, ডাৰউইনৰ থিয়ৰী কৈছে, যিসকল ব্যক্তি ছাৰ্ভাইভ কৰিবৰ কাৰণে ইচ্ছা কৰে তেওঁলোকে নিজক ফিট কৰি ৰাখিব লাগিব। কিন্তু নিজক ফিট কৰি ৰাখিলেহে তেওঁলোকে ছাৰ্ভাইভ কৰিব পাৰিব। গতিকেলৈ এতিয়া আমি 5টা কিয়ৰ প্ৰশ্নৰ আমি উত্তৰ দিলোঁ।